নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে চাইল্ড কেয়াৰ লিভ প্ৰদানৰ সন্দৰ্ভত অসম চৰকাৰৰ তৰফৰ পৰা যি সুখবৰ আহিছে সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। ছাৰ বাইদেউসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ লগতে ৰাজ্যিক কৰ্মচাৰী আৰু চেণ্ট্ৰেল কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহো ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, কিছু সময়ৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল আৰু তাত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেইটো হৈছে যে এতিয়ালৈকে ৰাজ্যিক কৰ্মচাৰীসকলৰ যি মহিলা কৰ্মচাৰীসকলৰ বাবেহে চাইল্ড কেয়াৰ লিভসমূহ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়, কিন্তু পুৰুষ শিক্ষক বা পুৰুষ কৰ্মচাৰীসকলক এই চাইল্ড কেয়াৰ লিভসমূহ প্ৰদান কৰা ব্যৱস্থা হোৱা নাছিল। কিন্তু আজিৰ কেবিনেটত এটা অত্যন্ত ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। সেইটো হৈছে চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব চাইল্ড কেয়াৰ লিভ, কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে। যদিহে স্বামী স্ত্ৰীৰ মাজত কিবা কাৰণত দুৰ্ভাগ্যবশতঃ বিবাহ বিচ্ছেদ হয়, তেনেহ'লে যদিহে সেই সন্তানটো দেউতাকৰ লগত থাকে, তেতিয়াহ'লে সেই দেউতাকগৰাকীয়ে সেই পুৰুষ কৰ্মচাৰীগৰাকীয়ে 2 বছৰলৈকে চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব। এইটো এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত। চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব চাইল্ড কেয়াৰ লিভ। বিবাহ বিচ্ছেদ হোৱা পুৰুষক সন্তান প্ৰতিপালন কৰিবলৈ দিয়া হ'ব 2 বছৰলৈকে চাইল্ড কেয়াৰ লিভ। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।